নমস্কাৰ। আজি বনাবলৈ লৈছোঁ জিৰা ৰাইচ। মই জিৰা ৰাইচ বনাবলৈ প্ৰেছাৰ কুকাৰটো প্ৰথমে গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱা সময়খিনিত এইফালে মই বেঙেনা ফ্ৰাই কৰি আছোঁ। এয়া চাওক, আমাৰ প্ৰেছাৰ কুকাৰটো গৰম হৈ গ'ল আৰু এতিয়া ইয়াতে মই দি দিছোঁ ৰিফাইন তেল। আৰু মই ৰিফাইন তেল এইকাৰণে দিছোঁ যে মোৰ ল'ৰা ছোৱালীয়ে ঘিউটো বেছিকৈ ভাল নাপায়, আৰু আপোনালোকে যদি ঘিউ খাই ভাল পায় তেনেহ'লে ৰিফাইনৰ ঠাইত আপোনালোকে ঘি দিব পাৰে। মই কিন্তু ইয়াতে ৰিফাইন তেল দি দিছোঁ। এয়া চাওক, ৰিফাইন তেল দিয়াৰ পিছত ইয়াতে মই দি দিছোঁ দুটা শুকান জলকীয়া। জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে দিলে দিব পাৰে, নিদিলে নিদিবও পাৰে। মই ইয়াতে দুটা শুকান জলকীয়া দিছোঁ। এয়া চাওক, এতিয়া মই দি দিছোঁ ইয়াতে 4-5টামান ইলাচি। ইয়াতে আপুনি ডালচেনিও দিব পাৰে, মই অকল ইলাচিয়ে দিছোঁ। আৰু মই লগতে দি দিছোঁ ইয়াতে জিৰা। এয়া চাওক, জিৰা দিছোঁ মই 2 চামুচ। এতিয়া মই ভালদৰে এইখিনি ভাজি লৈছোঁ। জিৰাখিনি ভালদৰে ভাজিব লাগিব, নহ'লে সোৱাদটো কমিব। সেইকাৰণে জিৰাখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ। এয়া চাওক, এয়া আমাৰ জিৰাখিনি ভাজি হৈ গ'ল। আৰু এতিয়া মই চাউলটো আগতে ধুই থৈছিলোঁ। মই ইয়াতে জহা চাউলৰে বনাইছোঁ জিৰা ৰাইচটো, আপোনালোকে বাচমতি চাউলেৰেও বনাব পাৰে। এতিয়া চাওক, মই ইয়াতে চাউলখিনি দি থৈছোঁ। এয়া চাউলখিনি দি মই ভালদৰে এইখিনি লৰাই দিছোঁ। এয়া চাওক, ধুনীয়াকৈ এইখিনি মই লৰাই দিছোঁ। কিছু সময় এনেকৈ ভাজি দিব, 1 মিনিট 2 মিনিটমান। কিন্তু মনত ৰাখিব, সঘনাই লৰাই থাকিব, নহ'লে এইখিনি তলত লাগি যাব। এতিয়া চাওক, এইখিনি মই ভাজা মোটামুটি হৈ গ'ল। ইয়াতে মই অকণমান নিমখ দিছোঁ। নিমখটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। অকণমান নিমখ দিলে খাই ভাল লাগে, মই অকণমান নিমখ দিছোঁ। আৰু ইয়াতে মই এচামুচ ঘি দি দিছোঁ। যিহেতু মই ৰিফাইনেৰে বনাইছোঁ, অকণমান ঘি দি দিছোঁ টেষ্টটোৰ কাৰণে। এয়া চাওক, এতিয়া অকণমান লৰাই লৈছোঁ, নিমখখিনি যাতে চাৰিওফালে লাগি যায়। এয়া দেখিছেনে, এইখিনি এতিয়া এনেকৈ মই লৰাই লৈছোঁ। আৰু ইয়াতে মই এতিয়া পানী দি দিম। পানীটো আপোনালোকে নিজৰ ইচ্ছামতে দিব। মই ইয়াতে 2 কাপ চাউল লৈছিলোঁ, তো মই পানী 3 কাপৰ অলপ বেছি দিছোঁ। এয়া চাওক, এতিয়া পানী দিলোঁ। আৰু এতিয়া মই কি কৰিম, ঢাকনিখন লগাই প্ৰেছাৰত 2টা হুইচেল আহিবলৈ দিম। এয়া ঢাকনি লগাই দিলোঁ। এয়া চাওক, 2টা চিটি আহি গ'ল কুকাৰত। এয়া এতিয়া চাওক, আমাৰ জিৰা ৰাইচ ৰেডি হৈ গ'ল। এনেকৈ কেতিয়াবা খাই চাবচোন যদি খোৱা নাই। কেতিয়াবা ভাত খাব মন নগ'লে এনেকুৱাকৈ বনাই দিলে ল'ৰা ছোৱালীয়ে খাই বিৰাট ভাল পায়। সেইকাৰণে ময়ো আজি এনেকৈ বনাই দিলোঁ। সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিল, আৰু সেইবাবে ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। যদি মোৰ ভিডিঅ' ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আগলৈ এতিয়া মই ইয়াতে কেইটামান ধনিয়া পাত, কেঁচা ধনিয়া পাত কাটি দিছোঁ গোন্ধটোৰ কাৰণে, আৰু তেতিয়া খাবলৈ খুব টেষ্টি হয়। এয়া চাওক, ভিডিঅ' ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই।